ঘৰখনত মোৰ শান্তি নাইকিয়া হ'ল ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল কাম কৰি আইঐ কঁকালটো বিষাই গৈছে কি থাকিব পৰা নাই এইবোৰ ঘৰখনত কিনো এইটো এটা মতা মানুহ পালোঁ কামো কৰতো নাজানে একো এটা নহয় কিনো ঘৰখনে মোক বিয়া দিলে নহয় একো এটা কৰি নাখায় অকল চৰিখনতে বহি দিনডাল টিভিডাল চাই থাকিব ইমানটো যে সঁচাকৈ দেই আৰু এই মোৰ ল'ৰাটো এইটো নিধকটো এইটো যে আৰু কাম নাই বাপেকতকৈও গুচিলে কোৱা নাই জানো একেবাৰে দিনডাল মোবাইলটো পিটিকি আঙুলি চাঙুলি নিবিষাই নে কি নে আমি চাগে 10 মিনিট মোবাইলটো চালে চকুটো বিষাই থাকে এহেঁতবোৰ একো নহয় দিনডাল অকল মোবাইল সেই ধ্বংস কাম নাই এহেঁতবিলাকৰ আৰু এই 10টা বাজিবলৈ হ'ল বাপেক পিতেক এটাও কাম খাই নাই কৈছোঁ নহয় এটাও কাম খাই নাই বোলে গাখীৰকণ আনোগৈ গৈ মাক অকণমান সহায় কৰি দিওঁ সেইকণো মোলৈ পেলাই দিব একেবাৰে গছকি মাৰিম ল'ৰা পুটুকণ এই মোবাইলটো সোমাই থাকিলে আহিবি তোক মই সঁচাকৈ একেবাৰে গছকি একদম শেষ কৰি পেলাম দেই আহিবি নহয় মই যাবলৈ পালে কিন্তু একদম তোৰ পিঠি হেৰেলা হেল কৰিম কিন্তু কৈ দিছোঁ চিধা মা ইমান চিৰিয়াছ যে কি হ'ল কোনোবা মৰিলে নেকি এতিয়ালৈকে মৰা নাই মৰিবিহে তই এতিয়া মোৰ হাতত মৰিবি তই একেবাৰে কোনোবা দিনা একেবাৰে হাড়ে মূৰে শেষ কৰি পেলাম গছকি গাত একেবাৰে কালি মাহ উঠি আছে এই 10টা বাজিবলৈ হ'ল তই এই গাখীৰকণ আনিব লাগে বুলি তোৰ মূৰত ধৰে নে নধৰে হা একদম চবফালে মই মিলাই ৰাতিপুৱা একদম চোতাল ঘৰ সহাপাত চাহ দিয়ালৈকে তহঁতক ভাত দিয়ালৈকে চব মই এতিয়া গাখীৰকণ মই আনিব লাগিব নি একদম মগতে নধৰে নি তহঁতক গাখীৰকণ আনিব লাগে বুলি আয়ো মা মোৰ একদম ৰাতিপুৱা পৰা কেনেকুৱা পেট পকাইছে থাকিব পৰা নাই নহয় দেখা নাই নেকি ভিতৰত শুই আছিলোঁ মই নোৱাৰোঁ দেই গাখীৰ চাখীৰ আনিবলৈ তহঁতি চব ভাউৰীয়া বাপে পিতে দুইটা একে চব এই বাপেকৰ পৰা শিকিছে ভাওবিলাক বাপেকৰ পৰা শিকিছে একদম মাকৰ মূৰত খাই চব এনেকুৱা হ'লে ভাওটো যেতিয়া ভাও জোৰতে তহঁতৰ বেছি হ'বগৈ এদিন সঁচাকৈ হ'বগৈ এদিন মৰিবি তহঁতি এদিন মা মই যাওঁ দেই অকণমান শুই দিওঁগৈ পেটটো বেছিকৈ পকাইছে হেল্ল' কোৱা কি হেল্ল' ক'বলৈ আহিছা তুমি হা অথনিৰ পৰা মাতি আছোঁ হেল্ল' কৰি মোৰ কিবা ডিঙি চিঙি বিষাই গ'লগৈ ক'ত যোৱা তুমি ফোনটো লগাই থৈ তোমাৰ মুখখন বাইক চলোৱা দি নচলাবাচোন ভুংকৈ এতিয়া একদম মুখখন ইমান মুখ চোকা নাই তোমাৰ একদম চিধা আহা যে মায়ে মাতিছিলে মোক এই লগনী বৰমা যে সিহঁতৰ পৰা মোক গাখীৰ আনিবলৈ কৈছিলে এই 10টা বাজিবলৈ হ'ল গাখীৰ দিবলৈ হ'ল যে মই যি ভাও জুই পেট বিষাইছে বুলি পলাই আহিছোঁ আৰু তুমি আকৌ মোকে বকিছা কিমান মেনেজ কৰিছোঁ তোমালৈ চোৱাচোন বাৰু তুমি বুজি নাপালে কোনে বুজি পাব একদম মুখখন চিধা একদম চলাই নাহিবাচোন মোৰ কথাটো শুনি ল'বা আকৌ মিছাকৈ মোক বদনামটো নিদিবা তোমাৰ চাগে এলাহ আকৌ যাবলৈ নিজৰ যাবলৈ মন নাই আকৌ মোৰ কাৰণে মেনেজ কৰিছে বোলে এনেকুৱা কথা নকবা দেই আজিৰ পৰা মোক একেবাৰে গাখীৰকণ হ'লে আনিব নোৱাৰা অকণ কি মাক হেল্প কৰি দিব নোৱাৰা নেকি তুমি যে সঁচাকৈ বৰ এলেহুৱা হৈ গৈছা দিনে আগলৈ যে তুমি মোক কি কৰি খোৱাবা নহয় মই একো পাত্তাই নাপাওঁ নে মই কিবা কৰিব লাগিব নেকি তোমাৰ যে মুখখন এনেকুৱা চোকা নহয় একেবাৰে জুই দিলেও নুপুৰে সঁচাকৈ তোমাৰ নিচিনা মই মুখ চুকি ছোৱালী ক'তো দেখা নাই আজিলৈকে দেখিয়ে পোৱা নাই মই তুমিয়ে প্ৰথম ইমান মুখ চুকি ছোৱালী ৰ'বাচোন তুমি যে একেবাৰে মোৰ নিচিনা মুখ চুকি দেখা নাই বুলি ক'লে যে তুমি মানে আৰু বেলেগ ছোৱালীৰ লগত কথা পাতা হয় নাই সঁচা কথা কোৱা কৈ দিয়া আজি একদম সঁচা কথা কৈ দিয়া ফাইনেল ডিচিশ্যন মই এৰি দিম তোমাক তুমি কোৱা তুমি বেলেগ ছোৱালীৰ লগত কথা পাতা হয় নাই নহ'লে কেনেকৈ গম পালা মোতকৈ মুখ চুকি হয় নে নহয় ছোৱালীজনীয়ে খাই দিব আৰু দেই এনেকুৱা ফকতীয়া কথাবিলাকত লাগি থকা নহয় মই একেবাৰে ৰঙা নদীত জাপ দি মৰি যাম আকৌ মই তোমাৰ কাৰণে মই কৈ দিছোঁ লিখি লৈ যাম তোমাৰ কথা মই কথা এটাও ক'ব নোৱাৰি ক' লোকৰ ছোৱালীৰ লগত ৰিজাই থাকিব ক' মই ছোৱালীৰ লগত কথা পাতোঁ হা মই গম পালোঁ নহয় তুমি বেলেগ ছোৱালীৰ লগত কথা পাতা নহ'লে কেনেকৈ গম পালা হ'ব দিয়া হ'ব তুমি পাতা দিয়া মই বাদ দিম আৰু চব তুমি আৰু এনেই কাজিয়া লাগি নাথাকিবা দেই মই কিন্তু খং উঠিব লাগিলে একেবাৰে চিঞৰি নিম মা আহি কেনেকৈ দেখিবলৈ হ'লে মোকো ঠেকেচিব তোমাকো ঠেকেচিব জানাই নহয় মোৰ মা যিজনী একেবাৰে তোমাক ঘৰত গৈ একেবাৰে ঠেকেচি থৈ আহিব মোকো শেষ কৰি একেবাৰে গছকি মাৰিব আকৌ কিবা ফুচফুচাই থকা নিচিনা শুনিছোঁ কিবা পাতিছে শুনা নাই নহয় ভালকৈ হ'ব আৰু কাজিয়া লাগি নাথাকিবা দেই পুটুকণ যাব তোকে মোৰ গাঁও তই যে কিবা এতিয়া গান গাই থাকিব পাৰিছ তোক কেলে পেট পকাইছে কৈছোন ভাল দিছিলি কি হ'ল এতিয়া পাহৰি গ'লো মা পকাই আছে পেট পকাই আছে তই কাৰোবাৰ লগত ফোনত কথা পাতিছিলি হয় নাই সঁচা কথা মই একদম কিবা ভুনভুনি শুনি আছোঁ পাকঘৰৰ পৰা কিবা ভুনভুন শব্দ আহি আছে তই ফোনত কথা পাতিছিলি হয় নাই মা কিনো কোৱা মই একদম পেটৰ পকনিত থাকিব পৰা নাই পাহৰি ফুৰিছোঁ এতিয়াহে ইয়াত বহিছোঁহি চাওঁ তোৰ ফোনটো দেখালে চব ওলাই যাব তই মোক কিবা এটা শুনি আছোঁ নহয় তই কথা পাতিছিলি মই গম পাইছোঁ ল'ৰা মাৰক চিনি পোৱা নাই একেবাৰে গছকি মোহাৰি পেলাম আকৌ একদম এই সৰু ভয়সতে তই ছোৱালীৰ লগত কথা পাতিবলৈ আহিছে চাওঁ দেখা ফোন দেখা মা মই কাৰো লগত নাপাতে গান গাই আছিলোঁ যে সেইটো চাগে তুমি শুনি আহি ইয়াৰ পালাহি মই কাৰো লগত কথা নাই পতা মূৰ্খ এই ভৰি চৰি নোধোৱাকৈ যে চোফাখনৰ ওপৰত উঠিছোঁ একেবাৰে ভৰি ভাঙি পেলাম আকৌ একদম বজাই দিম তোক মই তোৰ বৰ বেছি হৈছে নামিছোঁ আকৌ ঠাঁচকৈ চৰ মাৰি দিবা আকৌ দেই তোৰ ফোনটো দেখা তই তেতিয়াহে মই গম তই কাৰ লগত কথা পাতিছোঁ আজি উলিয়াই আছোঁ মই চোৱা এইটো চোৱা মই কাৰো লগতো কথা নাই পতা মই গান গাই আছিলোঁ সেইটোকে শুনিলা তুমি বাচি দিবা আজিলে এনেকৈ ভুনভুনাই থকা কোনোবাই শেষ কৰি পেলাম মই তোক কোৱা শুনাবলৈ যেনে তেনে মোৰ প্ৰাণৰ ৰক্ষা পৰিলে আজি হেল্ল' এই তোমাক ফোনটো কাটি দিয়া দেখিছিলা নাই তুমি যে আকৌ লগে ফোন কৰিলা এই মা গ'ল বুলিহে বাচিলোঁ যে মায়ে পোৱা হ'লে কি হ'লেহেঁতেন বাৰু ফোন কাটি দিলে বুজি নোপোৱা নি তুমি যে মোক মুখ চুকি কৰি আছিলা এতিয়া তোমাৰ মুখখন কেনেকৈ চলাইছা মা আহিছে
আহিব একেবাৰে মই আহিছোঁ দেই ফোনটো ৰাখ বুলি কথা যে কোৱা মই কেনেকৈ জানো মায়ে আহিব বুলি আৰে মই এইবিলাক বুজি নাপাওঁ দেই ফোনটো লগাই থৈ এনেকৈ নাইকিয়া হৈ নাযাবা আৰে মোৰোতো ঘৰত মা দেউতা আছে আৰু এনেকৈ যে মোক মা দেউতাই কেইদিনৰ দিন নবকে একো জানা নাই তুমি মোক এনেকৈ বকি নাহিবা মই তোমাৰ চাকৰণি নহয় নহয় কিবা গাৰ্লফ্ৰেণ্ডে তুমি মোক এনেকৈ কেলৈ বকি আহা আকৌ আৰু জানা নাই কথা এটা মোৰ মা দেউতাই যেতিয়া মোক এতিয়া একচেপ্ট কৰি ল'ব পাৰিছে তোমাৰতো তুমি মাক দেউতাক ক'বা আকৌ তেতিয়াহে একচেপ্ট কৰিব হৈছে কালি উঠি মোক একেবাৰে শেষ কৰি পেলাব বাদ দিয়া তুমি সেইবিলাক কথা নক'বা হেল্ল' এই ফোনটো ৰাখাচোন ৰাখা মোৰ সঁচাকৈ পেটটো পাক মাৰি ধৰিছে মাক এই মিছা কথা কওঁতে মোৰ একদম সঁচাকৈ পেট পাক মাৰি ধৰিছোঁ লেট্ৰিন লাগিছে নেকি হ'ব কিন্তু ফোনটো লগাই থৈ যোৱা তুমি ফোনটো নাকাটিবা মই তোমাৰ ওপৰত অলপো ভৰসা নাই আইও হ'ব লগতে লেট্ৰিনলৈও লৈ গ'লোহেঁতেন তোমাক ইচোন ফোনটো ৰুমতে থৈ গৈছে ৰচোন চাওঁ কি আছেনো ফোনটো লাগি আছেচোন বাপেকে হেকা দিম হেল্ল' মই আহিলোঁ তুমি ইমান সৰুকৈ কৈছা যে কেলে এই মা মোবাইলটো বেয়া হ'ল মোৰ মোবাইলটো মাৰ ওচৰত থাকিব কাইলৈ তুমি গান্ধী পাৰ্কৰ ফ্ৰণ্টত 10টা বজাত ৰৈ থাকিবা তুমি আকৌ বাথৰুমলৈ যোৱা মানুহটো ইমান সোনকালে আহিলে যে আকৌ মাৰ মোবাইলটো কেনেকৈ বেয়া হ'ল আকৌ বাৰু হ'ব দিয়া বাৰু মই 10টা বজাত ৰৈ থাকিম তুমি আকৌ দেৰি নকৰিবা সোনকালে আহিবা হ'ব আৰু আজি মোক ফোন নকৰিবা কাইলৈ 10টা বজাত লগ কৰিম পাবি মছলা পুটুকন তোৰ মোবাইলটো আজিকালি মোৰ ওচৰত আছে দেই এই মোৰ মোবাইলটো কাম দিয়া নাই তই কাইলৈ ল'বি তোৰ মোবাইলটো আজি মোৰ ওচৰত থৈছোঁ খুজি নাযাবি আকৌ আবে মায়ে মোৰ মোবাইলটো কেলৈ নিলে পাওঁ কি হ'ল পাওঁ খুজি গ'লেও এতিয়া মাৰ খাম নহয় থাওক দে এদিন শান্তিকৈ কটাম মজা 10টা বুলি কৈছোন 10টা দৌ হ'ল এতিয়ালৈকে অহা নাই যে ই যে সঁচাকৈ অলপো কামৰ মানুহ নহয় এদিনো টাইমত নাহে মোৰ এতিয়া যে আহিব মাই গড ইজনচোন পুটুকনৰ মাক পলা সোনকালে পলাও ছোৱালী ছোৱালী ৰ চানা মোৰ ল'ৰাক লগ কৰিবলৈ আহিছোঁ তোক আজি মই তাকো লগ কৰিবলৈ অহা নাই মোক মাফ কৰি দিয়ক মই যাওঁ দেই বেয়া নাপাব ছোৱালী পলালি খেলে এই মোৰ চলা চানা মোৰ ল'ৰাৰ লগত কথা পাতিবলৈ আহ একদম চিনি পোৱা নাই এপিনা তই পোৱালে মোহাৰি পেলালোহেঁতেন মাৰক চিনি পোৱা নাই যেনে তেনেহে মোৰ প্ৰাণৰ ৰক্ষা পৰিলে দেই বাচিলোঁ এজনী আজি মোক মাৰি পেলালেহেঁতেন